স্বাগতম। কৃষকসকলে গৰ্ভধাৰণ খেৰত কিয় ব্যৱহাৰ কৰে? গৰ্ভধাৰণৰ খেৰত বা গাইকটীয়া স্তৰবোৰৰ জন্তুৰ প্ৰতি যত্ন ৰখা আৰু গৰ্ভধাৰণৰ সময়ত প্ৰথমতে সুৰক্ষিত কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰা হয়। কাৰণ এই সময়ত জন্তুবোৰ দুৰ্বল হয়, কিছুমান আনতকৈ অধিক আক্ৰমক হোৱা হয়। কেৰটত জন্তুবোৰ পৃথক কৰাৰ প্ৰক্ৰিয়াই তেওঁলোকক যুঁজ কৰা আৰু আঘাতপ্ৰাপ্ত কৰাৰ পৰা ৰক্ষা কৰে। কেৰটবোৰ এনেধৰণে আগতীয়াকৈ ৱেল্ডিং কৰি বনাই লোৱা হৈছে আৰু কেৰটবোৰ এনেকৈ দালাই দিওঁতে আপোনাৰ ফিটিং কৰি দিয়া হ'ব। আৰু কেৰটৰ উষ্ণতা আপোনাৰ 3 ফুট, দীঘল 7 ফুট আৰু এখন ৰুমৰ চাইজ 2 ফুটকৈ থাকিব। এনেধৰণে মই আপোনাৰ 6খনমান ৰুম বনাইছোঁ 2 ফুট 2 ফুটকৈ। এনেধৰণে আপোনাৰ ভেটিটো হৈছে 12 ফুট বহল আৰু দীঘলটো হৈছে আপোনাৰ 10 ফুট। এখন ৰুম আপোনাৰ থাকিব 2 ফুটকৈ। 2 ফুটৰ ৰুমটোত আপোনাৰ এটা এটাকৈ গাহৰি থাকিব। এনেধৰণে এটা গাহৰি থাকিব। আপোনাৰ 6খন ৰুম বনিছে, 6টা গাহৰি থাকিব এনেধৰণে। এনেধৰণে ফ্ৰাইবোৰ কাম নিজে কৰি থকা হৈছে আৰু এইবোৰ দেখিছে আপোনালোকে 1 ইঞ্চি পাইপ, 1 ইঞ্চি স্কোৱাৰ পাইপ মই আনিছিলোঁ আপোনাৰ 70 কেজি। 70 কেজি আপোনাৰ 75 টকাকৈ পৰা হৈছে পাৰ কেজি। ইয়াত হৈছে 5,250 টকা আৰু ৱেল্ডিং মিস্ত্ৰীৰ আপোনাৰ খৰচ ধৰিব গ'লে এনেই 3,000 টকা হয়। মুঠ ইয়াৰ ফ্ৰেমটোৰ আপোনাৰ ৱেল্ডিং ফ্ৰেমটোৰ খৰচ পৰিছে 8,250 টকা।